ইউটিউব চেনেল। তো আজি আমি আছোঁ লখিমপুৰ পূজা মণ্ডপত আছোঁ এইফালে। এতিয়া লখিমপুৰ কলনী পূজা চাব আহিছোঁ। তো আপোনালোক ধুনীয়াকৈ লখিমপুৰ পূজা এক্সপ্ল'ৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো মজাকৈ চাই থাকক। তো এইফালে নিউজ চেনেলো আহিছে একদম পূৰা পূজা দেখুৱাইছে। তো আপোনালোকে ভিডিঅ'টো মজাকৈ চাই থাকক আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে সকলে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আপোনালোকে পূজা দেখুৱাই আছোঁ কলনী লখিমপুৰ একদম বেষ্ট পূজা মণ্ডপ কলনীত পাইছে। তো আপোনালোকে ভিডিঅ'ত এইফালে এটা একদম পূৰা মজাকৈ এটা পেপা কিনিলোঁ। যদি পূজাত আহি পেলাই যদি পেপাই নিকিনো তো পূজা চাই মজা নালাগে। তো এটা একদম পূৰা পূজা তো একদম পূৰা পূজাত আপোনালোকে পেপা বজাই চাই আছোঁ। আপোনালোকক পূজাত দেখুৱাই আছোঁ যিমানটো পাৰোঁ লখিমপুৰ পূজা একদম পূৰা চব পূজা মণ্ডপলৈ যাব চেষ্টা কৰিম। এইফালে ভাওনাও পাতে লখিমপুৰ পূজাত। তো একদম আপোনালোকক পূজা সেই ভাওনাও দেখুৱাম। তো খিচিৰিও খাম। তো আপোনালোকক আৰু একদম পূৰা মজাকৈ পূজা দেখুৱাই আছোঁ। তো ভিডিঅ'টো একদম পূৰা চাই থাকক আৰু মোৰ চেনেল আৰু ভিডিঅ'টো সকলোৱে এটা লাইক কৰি দিয়ক। তো পূৰা একদম পূৰা কবে ঢাক ভেবে ডাক দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনের সুর কুমার টুলির গন্ধ ছড়ালো বল বল দুর্গা বল বল দুর্গা। কলনী পূজা মণ্ডপত এইফালে আছে আমাৰ কুকি নবৌ আছে, এইফালে পৰিস্মিতা নবৌ আছে, এইফালে আমাৰ সৌবা আছে, এইফালে আমাৰ সৌবা আছে, এইফালে আমাৰ মুনু আছে, মুনু আছে এইফালে। তো এতিয়া আমি লখিমপুৰ পূজা চাব আহিছোঁ। এইফালে কলনীত চালোঁ। তো আপোনালোকক মজাকৈ কলনী পূজা দেখুৱালোঁ। তো আৰু এতিয়া লখিমপুৰ মজা পূজা মণ্ডপত গৈছোঁ। তো আপোনালোকে ভিডিঅ'টো মজাকৈ চাই থাকক আৰু মোৰ চেনেল হেল্ল' এভৰিবডি ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া একদম পূৰা মজা বস্তু এটা কিনিলোঁ। আপোনালোকে কি বস্তু কিনিলোঁ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া একদম পূৰা বহুত মজা মোৰ কাৰণে মোৰ একদম পূৰা গোটেইখন বিচাৰি লাষ্ট ফাইনেলি এখন দোকানত পালোঁহি। তো এইটো বস্তু দি পেলাই এইটো হৈছে তাৰ ৰিম'টটো কি বস্তু কিনিলোঁ আপোনালোকক অলপ দেৰি পাছত দেখুৱাই আছোঁ। তো এতিয়া আমি এইফালে লখিমপুৰ পুলিচ কলনী পূজা চাব আহিছোঁ। তো আপোনালোকক এতিয়া লখিমপুৰ পুলিচ কলনী পূজা দেখুৱাম। এইটো 2 নম্বৰ পূজা মণ্ডপ আমি অহা। তো আপোনালোক গোটেইকেইটা পূজা মণ্ডপ দেখুৱাম। তো এতিয়া আপোনালোকক একদম পূৰা লখিমপুৰ পুলিচ কলনী পূজা মণ্ডপটো এবাৰ মজাকৈ চাই লওক। তো এইফালে এতিয়া আমি এই পুলিচ কলনী পূজা মণ্ডপৰ ওলাই আহিলোঁ। তো এতিয়া পুলিচ কলনী পূজা মণ্ডপ আপোনালোকক দেখুৱালোঁ যিমানটো পাইছোঁ মজাকৈ। এতিয়া ভিৰ লাগি থকা নাই মানে আজি ইমান পূজা ভিৰ নালাগে। তো কাইলৈ পূজা ভিৰ লাগিব। তো আজি ইমান ভিৰ লাগি থকা নাই আপোনালোকক কাইলৈ একদম পূৰা মজাকৈ আকৌ এবাৰ আহি আকৌ দেখুৱাম কাইলৈ নেক্সট ভিডিঅ'ত। তো এইটো ভিডিঅ'তে আপোনালোকক একদম পূৰা এইটো মণ্ডপ দেখুৱালোঁ। এতিয়া বেলেগ মণ্ডপত গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো অকণো স্ক্ৰীন নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। তো এইটো মণ্ডপ এটা ওলায়। তো এতিয়া আমি এইফালে আছোঁ বোপাইদা দোকানত আছোঁ। এইফালে আমাৰ বোপাইদা দোকানত আহিছোঁ। তো এতিয়া দোকান এইফালে সৌবাহঁত আছে, ৰিয়াহঁত আছে, এইফালে পিংকু আছে। পিংকুহঁতি এতিয়া আমি আকৌ পূজা চাব যাওঁ। তো নেক্সট পূজা চাব গ'লে
পিংকুৰ লগত পূজা চাব গৈ আছোঁ তো এতিয়া একদম পূৰা আপোনালোকক মজাকৈ দেখুৱাই আছোঁ একদম পূৰা লখিমপুৰ পূজা পূৰা যিমানটো হৈছে মানে পূৰা এক্সপ্ল'ৰ কৰি আছোঁ তো আপোনালোকে একদম পূৰা ভিডিঅ'টো মজাকৈ চাই আৰু মোৰ ভিডিঅ' একদম পূৰা লাইক এটা কৰি দিব আহিছে তো এইফালে এতিয়া আমি লখিমপুৰ আৰু এটা বেলেগ এটা পূজা মণ্ডপত আহিছোঁ তো এইটো হৈছে পূজা নম্বৰ মই অহা 3 নম্বৰ পূজা মণ্ডপ তো এইটো পূজা মণ্ডপ আপোনালোকক দেখুৱাই আছে একদম পূৰা মজাকৈ এইটো পূজা মণ্ডপটো চাই লওক একদম পূৰা এইটো আমাৰ লখিমপুৰ এইটো হনুমান মন্দিৰৰ কাণত আছে হনুমান মন্দিৰ এইটো খেলমাটি তো এইটো একদম পূৰা পূজা মণ্ডপটো চাই লওক দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনের সুর কুমার টুলির গন্ধ ছড়ালো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা এলো দুর্গা আমি এইফালে একদম পূৰা লখিমপুৰ পূজা চালোঁ চব তিনিটা আপোনালোকৰ মণ্ডপ দেখুৱাই দিব দেখুওৱা নাইকিয়া তো একদম পূৰা কাইলৈ পূৰা ধুনীয়া ধুনীয়া ভিডিঅ' আহিব একদম পূৰা লগৰখিনি আহিব মৌচুমত আহিব বিকাশত আছে তো কাইলৈ একদম পূৰা মজা মজা ভিডিঅ' আহিব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো মোৰ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো এতিয়া বাই বাই